প্ৰশ্ন হৈছে যে কোনসকল পেচেণ্টৰ হাৰ্ট ব্লকৰ চান্সটো বেছি থাকে। পেচেণ্টজনে কৈ থাকে যে ওপৰৰ পেটটো অলপ বিষাই থাকে বা ওপৰৰ পেটটো অকণমান ফুলি থকা নিচিনা লাগে বা কিবা এটা আনইজিনেছ ফিল কৰে, গেছ নিচিনা ভাৱ হৈ থাকে। নমস্কাৰ, মই ডক্টৰ জ্যোতিপ্ৰসাদ কলিতা। মই আয়ুচুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাৰ্ট চাৰ্জাৰী বিভাগৰ চিফ হয় আৰু মোৰ দৈনন্দিন প্ৰেক্টিছত হাৰ্ট ব্লক লৈ অহা পেচেণ্ট যথেষ্ট পাওঁ আৰু যিসকলক বহুতৰে অপাৰেশ্যনৰ দৰকাৰ হয় সেইসকলৰ আমি যি পেচেণ্টৰ যি ধৰণৰ দৰকাৰ হয় সেইমতে ট্ৰিটমেণ্ট আগবঢ়োৱা হয়। এতিয়া প্ৰধানতে প্ৰশ্ন হৈছে যে কোনসকল পেচেণ্টৰ হাৰ্ট ব্লকৰ চান্সটো বেছি থাকে। এটা ইম্পৰ্টেণ্ট আৰু কমন বেমাৰ হৈছে আমাৰ ছ'চাইটিত ডায়েবেটিছ। চ' ডায়েবেটিছটো নাম্বাৰ 1 কালপ্ৰিট বেমাৰ যিটোৱে হাৰ্ট ব্লকৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। দ্বিতীয় আহিলে যিসকল পেচেণ্টৰ ব্লাড প্ৰেছাৰ হাই থাকে, হাইপাৰটেনচিভ, স্পেচিয়েলি য়াং পেচেণ্ট বা যিসকলে বহুদিনৰ পৰা ব্লাড প্ৰেছাৰৰ কাৰণে দৰৱ খাই থাকিবলগীয়া হৈছিলে, তেওঁলোকৰ ক্ষেত্ৰতো হাৰ্ট ব্লক হোৱাৰ সম্ভাৱনা বেছি থাকে। তৃতীয়তে আহিলে স্ম'কাৰ, ক্ৰনিক স্ম'কাৰ পেচেণ্ট যিসকল, তেওঁলোকৰ হাৰ্ট ব্লকৰ পচিবিলিটিটো বেছি থাকে। চতুৰ্থতে আহিলে যিসকলৰ ফেমিলি হিষ্ট্ৰী আছে অলৰেডি হাৰ্ট ডিজিজৰ, তেওঁলোকৰ চাৰ্টেইন চিমটমছ থাকে যিখিনি থাকিলে আমি হাৰ্ট ব্লক হৈছে বুলি ছাছপেক্ট কৰোঁ। তাৰ উপৰিও যদি কোনোবাই প্ৰপাৰ ফুড হেবিটছ মেইনটেইন কৰা নাই, এক্সেছ ইনটেক অফ দ্য ফেটি ডায়েট বা লাইফষ্টাইলৰ যদি কোনো ধৰণৰ ফিজিকেল এক্টিভিটি খুব মিনিমেল মেইনটেইন কৰি আছে, তেনেহ'লে সেইসকল পেচেণ্টৰ হাৰ্ট এটাক বা হাৰ্ট ব্লক হোৱাৰ পচিবিলিটি বেছি থাকে। এতিয়া এইসকল পেচেণ্টে কেনেকৈ প্ৰেজেণ্ট কৰে? বহুত ক্ষেত্ৰত দেখা যায়, স্পেচিয়েলি যে ডায়েবেটিক পেচেণ্টত, যে প্ৰথমবাৰ প্ৰেজেণ্ট কৰোঁতেই অলৰেডি হাৰ্ট ব্লকটো যথেষ্ট এডভান্স হৈ গৈ আছে। ডায়েবেটিছসকলৰ কাৰণে এইটো ভয় লগা এই কাৰণেই যে যিহেতু তেওঁলোকৰ বহুদিনৰ পৰা ডায়েবেটিছ থকাৰ কাৰণে ডায়েবেটিক নিউৰ'পেথি এষ্টাব্লিছ হৈ যায়, সেইকাৰণে চিমটমছ ৰিলেটেড টু হাৰ্ট ব্লক ফটককৈ প্ৰেজেণ্ট নকৰে। যেতিয়া অলৰেডি প্ৰেজেণ্ট কৰে তেতিয়া অলৰেডি কিছুমানৰ যথেষ্ট লেট হৈ যায়। বাকী প্ৰেজেণ্টেশ্যনৰ ভিতৰত আমি দেখা পাওঁ যে এটা কমন প্ৰেজেণ্টেশ্যন হৈছে যে বুকুৰ স্পেচিয়েলি বাওঁফালে পেইন এটা হয়, এইটো প্ৰিকৰ্ডিয়েল চেষ্ট পেইন বুলি কয়। সেই পেইনটো ইনিচিয়েলি অলপ ফিজিকেল এক্টিভিটি বা খোজ কঢ়া বা কিবা ৱেইট লিফটিং কৰা এক্টিভিটিৰ লগত ৰিলেটেড থাকে আৰু লাহে লাহে সেই পেইনটো ইনিচিয়েলি পেইনৰ সময় ডিউৰেশ্যনটো কম থাকে, আধা ঘণ্টাৰ পৰা 1 ঘণ্টামান থাকে। পিছত লাহে লাহে সেইটো কনষ্টেণ্টলি পেচেণ্টজনক আমনি কৰি থাকিব আৰম্ভ কৰে। কোনো পেচেণ্টৰ পেইন নাথাকি পেলাই বুকুৰ ধপধপনি থাকিব পাৰে, যিটো আমি পালপিটেশ্যন বুলি কওঁ। চ' ডায়েবেটিক পেচেণ্ট, হাইপাৰটেনচিভ পেচেণ্ট যদি পালপিটেশ্যন আছে তেনেহ'লে ইমিডিয়েটলি ডক্টৰৰ লগত, কাৰ্ডিয়েক স্পেচিয়েলিষ্টৰ লগত কনচাল্ট কৰাটো উচিত। কেতিয়াবা আকৌ পেচেণ্টৰ ভাগৰ লগাটো, যে অকণমান কিবা এটা খোজ কাঢ়িছে বা ওপৰলৈ উঠিব চেষ্টা কৰিছে ষ্টেপেৰে থ্ৰুদি, তেতিয়াহ'লে তেওঁলোকে ভাগৰ অনুভৱ কৰে। চ' এইবোৰ হৈছে কমন চিমটমছ। তাৰ উপৰিও এবনৰ্মেল চিমটমছ আজিকালি আমি খুব ফ্ৰিকুৱেণ্টলি এনকাউণ্টাৰ কৰোঁ, স্পেচিয়েলি ডায়েবেটিক পেচেণ্ট বা ইভেন নন ডায়েবেটিক অলছ', যে পেচেণ্টজনে কৈ থাকে যে ওপৰৰ পেটটো অলপ বিষাই থাকে বা ওপৰৰ পেটটো অকণমান ফুলি থকা নিচিনা লাগে বা কিবা এটা আনইজিনেছ ফিল কৰে, গেছ নিচিনা ভাৱ হৈ থাকে। কিন্তু গেছৰ দৰৱ খালেও কিন্তু আকৌ ৰিলিফ নাপায়। চ' সেইটো খুব কমন প্ৰেজেণ্টেশ্যন হৈছে স্পেচিয়েলি ডায়েবেটিক পেচেণ্টৰ কাৰণে। চ' মই দৰ্শকসকলক এইটোৱে ক'ম যে যিসকল পেচেণ্টৰ বহুদিনৰ পৰা ওপৰ পেটটো অকণ বিষাই থাকে, গেছ নিচিনা লাগে, ফুলি থকা নিচিনা লাগে, যিটো আমাৰ মেডিকেলত ডিছপেপচিয়া বুলি কওঁ, তো সেইসকলে ইনিচিয়েল এচিডৰ দৰৱ খোৱাৰ পিছত যদি কোনো ধৰণৰ উপায় নাপায়,
ৰিলিফ নাপায় তেতিয়াহ'লে ইমিডিয়েটলি কাৰ্ডিয়াক স্পেচিয়েলিষ্টৰ ওচৰত আহি পেলাই পৰামৰ্শ লোৱাটো দৰকাৰ